মাকে বৰশী বাই পুতেকে সৰগ চাই। উত্তৰটো কি কোৱাচোন ভাই? উত্তৰটো হৈছে বাঁহগছ আৰু বাঁহগাজ। আয়ৈ দেহি জহৰ মহৰ কি পোকৰ টিকাত পোহৰ। উত্তৰটো হৈছে জোনাকী পৰুৱা। ওপৰত ছাতি তলত গুটি তাক খাই আহিন কাটি। ইয়াৰ উত্তৰটো হৈছে কচু। গছ কাটিবলৈ গ'লো হাতত কুঠাৰ লৈ, গছ আছে মৰি ফল আছে ধৰি। ইয়াৰ উত্তৰটো হৈছে কোমোৰা। লোহাত জনম লোহাকে খাই, 10 দেশৰ লগত যুঁজিবলৈ যায়। ইয়াৰ উত্তৰটো হৈছে বন্দুক। হাতীৰ দাঁত কদমৰ পাত, ক'ব নোৱাৰিলে জানিম গোলামৰ জাত। ইয়াৰ উত্তৰটো হৈছে বেঙেনা গছৰ পাত আৰু ফল। ঐ কি চাই আছ মোক, খাই পেলাম তোক, চাব আহিব মোক, লৈ যাব তোক। উত্তৰটো হৈছে মাছ ধৰা চেপা। কাৰাক কুৰুক কৰে, হেণ্ডছেক কৰিলে বমি কৰে। উত্তৰটো হৈছে দমকল। চিৰলা চিৰলি পাত, তাত নাখাই ভাত, সুৰুজমুখে যাব লাগে 6 মাহৰ বাট। ইয়াৰ উত্তৰটো হৈছে তামোল গছ। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। উত্তৰটো হৈছে মানচিত্ৰ। তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি থেকেচি থেকেচি মাৰিব ভাল। ইয়াৰ উত্তৰটো হৈছে জাকৈ। আপোনালোকৰ বাবে এটি সাঁথৰ এইবাৰ আগবঢ়াইছোঁ, উত্তৰটো কমেণ্ট কৰি জনাবচোন। ৰজাৰ ঘৰৰ কাকবা, তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান লিখিব পাৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। ধন্যবাদ।